হেল্ল' গাইজ, আজি আমাৰ দুপৰীয়াৰ সাজৰ বাবে মায়ে পানীলাও কাটি আছে আৰু এয়া চাওক ডাউক চৰাই দেউতাই পুখুৰীত মাছ ধৰিবলৈ গৈছে। আমাৰে ঘৰৰে পুখুৰীত তাতে পাই কিনে আনিলে আৰু মই এইফালে বাদাম বাকলি গুচুৱাই আছোঁ। বাদাম মই এতিয়া চাটনি কৰিম, মানে বাদাম চাটনি কৰিবৰ বাবে বাদামৰ বাকলি গুচুৱাই লৈ ৰেডি কৰি ল'লোঁ আৰু পিঁয়াজ এটা লৈ লৈছোঁ আৰু জলকীয়া দুটা আৰু আদা অকণমান এটুকুৰমান আৰু নিমখ আৰু ঘৰৰে ধনিয়া পাত আৰু পালেং পাত এয়া লৈ লৈছোঁ। কেইটামান একেলগে মিক্স কৰি মই এতিয়া চাটনি খুন্দিম। তাৰ পাছত আমাৰ মানে দুপৰীয়াৰ বাবে আজি এয়াই আৰু চাটনি, আৰু দেউতাই কেইটামান মাছ আনিছে, সৰু সৰু মাছ, বটীয়া মাছ কিবা এনেকুৱা, আৰু কিবা কৰৈ পোকো থাকে, কিবা সৰু ক'লা ক'লাকৈ পোক, সেইটো মানে কি কয় মই নাজানো। আমাৰ মানে আমি মানে বড়োত এংখাউৰি বুলি কওঁ। তেনেকুৱা কেইটামান পাইছে দেউতাই। তাৰ পাছত সেইখিনিও মায়ে ভাজিব। তাৰ পাছত আৰু মায়ে আমাৰ যে পানীলাও কাটিছে, পানীলাওখিনিও মায়ে খাৰ আঞ্জা বনাবৰ বাবে পানীলাও খাৰ আঞ্জা বনাই আছে। চ' চাই থাকক আজি মোৰ ভিডিঅ'টো, ৰেচিপি এইখিনিয়ে আৰু। আৰু এয়া চাওঁ গোটেইখিনি মিক্স কৰি খুন্দি লৈ এতিয়া মই এইখিনি ওলাই ৰেডি কৰি প্লেটত সজাই ল'ম। গোটেইখিনি ওলাই ল'লোঁ আৰু খাবলৈ কেনেকৈ হৈছে নাজানো, কিন্তু দেখি কিনেতো বহুত ধুনীয়া লাগিছে। মানে খুন্দি উঠাৰ পাছত মানে এনেকুৱা খাওঁ খাওঁ লাগিছে। স্মেলটোও ধুনীয়া আহিছে। তাৰ পাছত ধনিয়া দিলে বহুত ধুনীয়া স্মেল উঠে আৰু মই অকণমান খাই চাইছোঁৱে অলৰেডি ইয়াৰ আগতে। তাৰ পাছত বৰ টেষ্টি হৈছে, খাই ভাল লাগিছে। আৰু বাকীবিলাকৰ কেনেকুৱা লাগিব নাজানো, ভাতৰ লগত খালে গম পাব। তাৰ পাছত এইফালে মায়ে এয়া আঞ্জা আৰু এয়া মাছখিনি, অকণমান মাছ, বটীয়া মাছ কিবা কিবি এনেকুৱা মিক্স, আৰু মায়ে আঞ্জাখিনি হৈয়ে গ'ল। তাৰ পাছত এয়া মাছখিনিও মায়ে ফ্ৰাই কৰি দিলে আৰু মই এতিয়া মাছখিনিও গুড়ি কৰি মানে চাটনি টাইপে এনেকৈ কৰিম। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু নতুন নতুন ভিডিঅ' এনেকৈ ৰেচিপি ভিডিঅ' পাৰিলে মই দেখুৱাব চেষ্টা কৰিম। চ' আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব প্লিজ। আমাৰ 4জন পৰিয়ালৰ 4টা ভাগ কৰিলোঁ। এয়া চাওক 4টা। কেনেকুৱা লাগিব খাই, মজা লাগিব দেই। আৰু এয়া চাওক মই এতিয়া ভাত খাবলৈ ৰেডি কৰি লৈছোঁ।